যুদ্ধ কৰা তুমি নিজেই দেখিছা। হা কি কোৱা? কোন ক'ত আছ? কোন ক'ত আছ? সকলো ওলাই আহিব লাগে। এই জলন্ধৰে হেনো মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰি আছে। দেৱৰ্ষি নাৰদে নিজেই দেখা পোৱা বুলি কৈছে। সকলো ওলাই আহিব লাগে। নন্দী, ভৃংগী, হা আরে ভাই প্রশ্ন কিয় কৰি আছা? দেৱৰ্ষিয়ে নিজে দেখা বুলি কৈছে। ওলাই আহিব লাগে, সকলো ওলাই আহিব দিয়া। পাপিষ্ঠ জলন্ধৰক বধ কৰিব লাগে। কোন ক'ত আছে? ওলাই আহিব লাগে। ও মোৰ অপাৰ্বতীৰ সংগে জলন্ধৰে যুদ্ধ কৰে। ৰুদ্ৰমূৰ্তি অখিবই ধাৰণ কৰে। জলন্ধৰ ক'ত আছে? কোন ক'ত আছ? জলন্ধৰৰ সন্ধান লাগে মোক। এই মহাক্ৰোধে মহাদেৱী খেদিও আহিল। তাকো দেখি জলন্ধৰে হাঁহিবে লাগে। তাকো দেখি জলন্ধৰে দিনে ৰাতি চিন্তাৰ বজাৰ। এই পুত্ৰ কন্যা নাই ৰজাৰ। ছয়জনী ৰাণী চলি পলি নথকাৰ বাবে ৰজা ভীমসেনে আকৌ এজনী বিয়া কৰালে। এইবাৰ ভীমসেন ৰজাৰ ৰাণী 7জনী হৈ গ'ল। শেষৰ জনী ৰাণী কিন্তু মহাগুণৱতী, মহাধৰ্মশীলা। তাই নামটো আছিল প্ৰভাৱতী। প্ৰভাৱতী মন্দিৰলৈ আৰু এইবোৰ দেখি ভীমসেনৰ প্ৰভাৱতী, আজিৰ পৰা প্ৰিয়ে তুমি মন্দিৰত নাযাবা। মই তোমাৰ ভগৱান। এই ভগৱান ভগৱান ভগৱানের বস্তুটো কি ক'ত থাকে? ও তাকো শুনি প্ৰভাৱতী ৰাতিপুৱা উঠি যে ভগৱান নাই ভগৱান নাই এনেকে যে চিঞৰ বাখৰ কৰি আছে কি? বিয়া হোৱাৰ দিন ধৰি আপোনালোকৰ ঘৰতো মৰি গ'লে নীতি নিয়ম একো দেখা পোৱা নাই। 6জনীকে বাই আছে, গোটেইকেইটা ভোজ ফুচকা খাই দিনটো পৰি থাকে। আমাৰ ঘৰতো আমি কিন্তু আমি দুখীয়া হ'ব পাৰোঁ। সংস্কাৰী ঘৰৰ পৰা আমাৰ গম পাইছেনে? আমি দুখীয়া হ'ব পাৰোঁ, আমি সংস্কাৰী ঘৰৰ পৰা। কিন্তু আপোনাৰ ধনী হ'ব পাৰে, ৰজা ঘৰ হ'ব পাৰে, কিন্তু আপোনালোকৰ ঘৰৰ নীতি নিয়ম নহয় একো নাই দেখোন। 6জনীকে বাই আছে, দিনটো খাই খাই ভোজ ফুচকা পৰি থাকে। ঈশ্বৰৰ নাম লোৱা মই একো দেখা পোৱা নাই। ও পৰম পূজনীয় আমি কিন্তু সংস্কাৰী ঘৰৰ পৰা, আমি সংস্কাৰী ঘৰৰ পৰা আমাৰ ঈশ্বর সেবা আমি ভোলে মনৰ বাঞ্ছা পুৰা
পূৰ্ণ হৈ যাব ঠিক আছে তোমাৰ কথাই বাৰু মই প্ৰমাণ দি কৰি ৰাখিম জানিবা নিশ্চয় আৰু এই 15 বছৰত মই জল অন্ন দি থাকিম অল্প অল্পমান আৰু এনেকৈ মাকৈ গুড়া খুৱাই হ'লেও মই বধিম প্ৰাণ প্রভাবতীর প্রভাবতীর সঙ্গে প্রভাবতীর সঙ্গে কথা পতিয়ন গৈ ঈশ্বৰৰ নাম লৈ সেই দিনাৰে পৰা সুন্দৰকৈ প্ৰভাৱতীৰ লগত তেখেতে সুখেৰে জীৱন নিৰ্বাহ কৰিলে ঈশ্বৰৰ কি মহিমা কালক্ৰমে প্ৰভাৱতী গৰ্ভৱতী এই কথা ৰজাই কিন্তু সৰুৰাণী প্ৰভাৱতী যে গৰ্ভৱতী হ'ল এই কথাটো ৰজা ভীমসেনে কিন্তু গম নাপালে ছয়ৰাণীয়ে গম পালে এমাহৰ মূৰত সতিনীৰ জানা লাগিল মনে ছয়ৰাণী আলোচনা কৰ এ ডাঙৰ বা এ মাজু বা এ সৰু বা তাই হৈছে তাই এই তাই লাজ নহন্তি কিমান দিন হৈছে মৰম নহন্তি বিয়া হবে তাই আমি দেখা গা বুঢ়া কৰি দিলো চলে পৰে মুখ দেখা নাপালো আৰু তাই আহিয়ে তাই কিমান নিৰাশ তাই আৰে তাই হৈছে আমাৰ লগত তাই তাৰিখ মিলিছিল নেকি তাই যোৱা মাহত কিমান দিন আগবাছি এতিয়া কিয় হোৱা নাই তাই আৰে হৈছে তাই মই বেলেগৰ কথা বিশ্বাস নকৰো যোৱাকালি মই নিজে দেখা পাইছো তাই কুৱাৰ পাৰতে 4 মান তাই বমি কৰিছে তাই তাই শিক্ষা দিলে আমি ভাগাৰ পাছত আগে দিয়া হৈ তাই গোপনে ছয়ৰাণী আলোচন কৰ মনে মনে বৈদ্য বৈদ্য বাপু ভাঙি পাতি কওঁ আমি ভাল বৈদ্য বাপু বৈদ্য বাপু ছয়জনীতে আছো ছয়জনীতে চলি পৰি একো নাই পাই আৰু সৰুজনী যে প্ৰভাৱতী ৰজাই ইমান মৰম কৰি তাইক ধৰি তিয়াই দিছে তাই খাইছে গতিকে এনেকুৱা এক পাৰি ঔষধ দিয়া যাতে তাই বেটি মৰি যাব তাৰ মানে তোমালোকক পগলা হোৱা ঔষধ লাগে তোমালোকে চিন্তা নকৰিবা একফালিতে তোমালোকে গোটেই গম পাবা মোক কেইদিনমান বস্তু যতনাই দিব পাৰিবা সপোনত পোৱা ঔষধ কোনো চিন্তাই নাই মই 2টা মাজুলী দিছো এটা মাজুলীত ক'লা ৰঙা বগা 3 বৰণৰ সূতা মেৰুৱাই বুজি পাইছা সেই মাজুলীটোৰ ভিতৰত জেঠিত ঠেং আৰু মকৰাত ঠেং ঘৰুৱাই তোমালোকে ৰজা ভীমসেনৰ গাড়ীৰ ভিতৰত মনে মনে সোমাই যাবা আৰু আনটো মাজুলী শ্মশানৰ মাটি ফলত খানি দিলে বৈদ্যই কৈছিল যে এই মাজুলীটোৰ ভিতৰত যিখিনি বস্তু আছে তোমালোকে তাতে ক'লা ৰঙা বগা 3 বৰণৰ সূতা মেৰুৱাই তাতে জেঠিত ঠেং আৰু মকৰাত ঠেং ঘূৰাই পেলাই ৰজা ভীমসেনৰ গাড়ীৰ ভিতৰত ঘূৰাই থবা এতিয়াই আৰু তেওঁৰ বাকী নাই কিন্তু নিজৰ পত্নীকেইজনী ভাবিলে যে ইয়াতে আৰু বহুত কিবা কিবি হওক বুলি ভাবি মাজুলীৰ পৰা গোটেই ঔষধখিনি উলিয়াই আনি ৰজা ভীমসেনক ভাতৰ লগত খুৱাই দিলে মিলাই পেলাই খুৱাই দিলে আৰু লগে লগে পাগল হৈ গ'লা ৰজা একো নাই মনতয়ো দাৰু খুৱাই দিলা